তুমি ঐ এনেকে মাৰ আকৌ বেকাহি মাৰি নেদেখবি আকৌ এইখোপা কিতাপ ইয়াত কোনে আহিলে এইখিনি মৰাইছো নেকি বা ভণ্টিহে ইয়াত পঢ়ি আছিলে তাই কাৰণে মোক এনে গালি পাৰি নাথাকিবা আকৌ যেতিয়া এতিয়া মোৰ আইহঁত তহঁতি চব একেই বুজিছ তাই কাৰণে যে মোক এনে গালি পাৰি নাথাকিবা কৈছো হ'ব দে কোনোবা এজনে কৰিলে সজা থৈ আগে তই এইজনী কাৰণে যে মই সদায় গালি খাই থাকিব লাগে কিতাপ এখন থপটকে আগে যা এখন মোৰ আজৰি পাওঁতে মোৰ অকণিকেইটা চাই দিওঁ অকণমান আইও হাতখন অৱস্থাই নাই হেও ঠাণ্ডা হ'ল বুলিয়ে নো বা এনেকে ফাটিব লাগে নে মাছৰ বাকলি নিচিনাহে লাগিছে মানুহটোকো ইমান বাৰ ক'লো বোলো বডি লোচন নে কি সেইটো অকণমান আনি দিবচোন নাই আনি নিদিলেও ঠাণ্ডাই যাব এতিয়া ডাঙৰ ছোৱালী ইমান দেৰি কৈছে যে এনেই টাইমখন গৈ আছে গ'লে মানে যে লাগি থোৱা কি কামতো লাগোগে তহঁতিহে জানো ইমান কাম ওলাই সিহঁতৰ ভিতৰতো ইপিনে কামৰ কোনো অৰ্থই নাই আহিছো কিতাপখিনিতো চিজিল কৰি থৈ আহিব লাগিব ন আকৌ গৈ তুমি দেখি সেইবোৰকে আকৌ গালি পাৰিবা নহয় পাৰিছো আকৌ সদায় ঘৰবোৰ চাফ চিকুণ কৰি এই বস্তুবোৰ চিজিল লগাই থ'বলৈ শিকিব লাগে এতিয়া নিশিকিলে কেতিয়া শিকিবি এইবোৰ কাম হেৰৌ মা এজনী আছো কাৰণে এইখিনি শিকাই আছো সেই কি মাক বাপেক নথকা ল'ৰা ছোৱালীবিলাকে কি কৰিছে ভাবি চাচোন দিয়া সেইবোৰ মোৰতো এইফালে দে ইমান কোনখন ক'ৰপানো লগাই আনিবি আইও এজনী বৰ সৰু ন অকণমান বহি দে ইমানকৈ ওকণিখন মোক ক'ৰপা লগাই আনিও এইখন মোৰবোৰ চাফা চাফাকৈ ধুবিচোন তেতিয়া ওকণি চুকণিবোৰ গুচিব নহয় নোধোৱাকৈ থাকোঁ সদায় ধুইয়ে থাকোঁচোন মোৰতো ক'লা নিছো জানো এইফালে ভাল লাগে আপোনাৰ সৰুজনী মোৰটোতো চাব লাগিব পাই নহ'লে এজনী মোৰটো চাগে লাখ লাখ হ'ল ৰাম এখন লেখি কোনখন ইমানকৈ পাৰিলে মাকেইজনী ধৰিব লাগিব নহ'লে এবাৰ ক'ত শেষ হ'ব পাৰিয়ে থাকিব মা টোপনি ধৰি গৈছেগেচোন ৰবিহে ওকণিকেইটা চাব লৈছোঁ আকৌ আজৰি সময় অকণে পাইছোঁ আইও এজনী কম দিহানে বাৰু আইও একদম মাটিমাহটো সোমাই হ'ব হেও মাকো নাচাওঁ দিয়াচোন ৰহো এজনী মোৰটো ইফালৰ পৰা সিফাল ভৰাই থাকিব একেঠিয়া মানে ৰখি থাকিব নোৱাৰে সিহঁতি ঘনফনি এখন নাই নহয় ঘনফনি এখন হোৱা নাই গোটেই এখন থলথলকৈ পৰিলেহেঁতেন আৰু এজনী পাইছোঁ গ'ল এও পিজলীজনী যে একদম সৰু নখখনো গোটা হ'ল কাম কৰি আনিবই পৰা নাই এনেকৈ মোৰটো খালি দিয়াচোন এই ওকণিবোৰ ওপৰত চাই দিলে তলৰ এইডোখৰ থাকেহি আহি পিনি এই ওকণি সোপা কিন্তু কমকৈ পৰা নাই আকৌ তোৰ মূৰত দেই অ' মা হ'ব আৰু টোপনি ধৰিছে ফাৰ্ষ্টকৈ লগাই দিম আকৌ একদম চিধা বহি থাক অকল শুংগে ওকণিটা চালেহে সিহঁতৰ টোপনি ধৰে ভাগে হোৱা নাই ইমান কৰি ইয়াত নাথাকে ক'ত পৰি দিলে ঠিকনাই নাই চাগে এই কাণে মই ওকণি বগাব কেইদিনমানৰ পাছত তুমি যে আৰু বেছি কৈছা পাই ইমান আৰু ওকণি হোৱা নাই কাণে মূৰে বগাব নিচিনা ক'বলৈ আহিছ মায়ে এজনী গালি পাৰি চাই আছোঁ কাৰণেহে ইমানতে ৰক্ষা নহ'লে ইমান দিনা চাগে চেলাউৰিয়ে তেলাউৰিয়ে হ'লহেঁতেন আইও মোৰ মূৰটো ইমানকৈ খজুৱাইছে যে মোৰ মূৰলৈ উঠিলে যে পাইছোঁ আৰু পাই তোমাৰ মূৰলৈ নুঠে তুমি আকৌ আমাৰ লগত নোহোৱা নহয় কিবা ক'বলৈহে নোহোৱা বুলি এইবোৰ এই ফণীটো লাগি থাকে এনেই নকৰা নহয় এজনী ওকণিয়ে হাতখন বিচনা বগাই বুলি ৰাতিটোৰ ভিতৰত এজনী ওকণিয়ে হাতখন বিচনা বগাব পাৰে নেকি বা মায়ে যে কথাবোৰ কোৱা পাই হয় আকৌ আগৰ দিনৰ মানুহে কোৱা নহয় এইবোৰ কথা অ' বা কৈ যা মোৰ যে সেই ইফালে এতিয়া কলম এখিনি আছিলে দে না মোক নিদিওঁ দেই মই এইখিনি কাম এটা কাৰণে থৈ দিছোঁ ৰ'দখনত বালিপাতবোৰ খেলি আছিলি হয় নাই কেনেকুৱা হৈ গ'ল এদিন যে খচি খচি গা ধুইছোঁ মনত আছে নাই এতিয়া ধুৱামগৈ এতিয়া ৰ'দত নহয় আমি চাহতে খেলি আছিলোঁ হ'ব তই মই তাইৰ মাথাটো অকণমান চাই দিওঁ মোৰ টোপনি ধৰি গ'ল দেই মই মানে পেলা তোৰ মূৰটো অকণমান চাই দিওঁ নালাগে এতিয়া ওকণি চাবলৈ মই খেলি আছিলোঁ নালাগে বুলি ক'লে নহ'ব ন তাইৰ মূৰত যিগাল ওকণি ওলালে তোৰ মূৰত যে কিমান হৈ আছে ঠিকনা নাই যা এতিয়া তোৰ পাল মই আজৰি এতিয়া চাব নালাগে না কাইলৈ চাবা আজি কাইলৈ কি কথা আছে এতিয়া সময় পাইছোঁ এতিয়া চাব নালাগে বোলো মৰমে কৈ থকাৰ কাৰণে চল নাপাবি আকৌ চলি দেই ওচৰলৈ যাবলৈ ক'লে নহয় চুলিকেইটা এডালো থাকিব আকৌ নহ'ব মই যাব নিদিওঁ এতিয়া ফাৰ্ষ্টকৈ লগাই দিম আকৌ চলি দেই খং উঠাই নল'বি আকৌ চাবলৈ নিদিওঁতে গোটেইখন লাখো লাখো হৈছে ওকণি বহি দে ইমান ধুনীয়াকৈ খেলি আছিলোঁ ভিতৰলৈ নহা হ'লে ভাল আছিলে খেলি থকা হ'লে ভাল আছিলে এতিয়া দিনৰ দিনটো ধুলি বালি খোৱা ৰাতি পঢ়া টেবুলত টোপনি আবি কেনেকুৱা দিম আকৌ মূৰত দেখিছেনে বাৰু এই ল'ৰা ছোৱালী সোপা মূৰত বাৰু ক'ৰ পৰা ওকণিখন সোমালেহি ঐ এই সোপা শেষ কৰাটোৱে মোৰ চিন্তা হৈছে দেই গোটেইখন নতুন লেখি কণিও অ' মায়ে এইডোখৰত খজুৱাইছে এইডোখৰত চাওঁ ৰ লাইন দিবি পিজলী এজনী সোমাই আছে আকৌ এইডোখৰত সেইকাৰণে ইমানকৈ খজুৱাই আছে ইমান জোৰছে টানিছা চুলিডাল থুপাই গৈছোগে আইও ওকণিটো ফুটাই দিওঁতে একদম মুখাচুকা পৰিছেহি পাই অ' মা হ'ব নহ'লে কাইলৈ চাবা আৰু ঐ চুপ যেতিয়া মোৰ সময় নাই ন তই এইবোৰ পকাব লাগিবই সেইটো চামেই নিম আকৌ বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব তেতিয়াহে নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব আজিলৈ ইমানতে বাই বাই